আমাৰ দৰে মানুহে আৰু এনেকে কাম কৰবা নৰে দেই। কোনে ইমান কষ্ট কৰে? গেছ আছে দে। লগৰকেইটাই বা কি কৰছি? সিহঁতৰতো আৰামী জীৱনেই। একবাৰ ফোন কৰি সিহঁতক সুধি লওঁ। ঋতুৰাজে ফোন কৰিছে দেখোন। হেল্ল'। হেল্ল', ক'ত আছাই ভাই? ঘৰতে আছোঁ ৰ'বা। কি কৰি আছ? তই কি কৰিছা? মইনো কি কৰিম? মাই বাহঁৰ মূৰা ফালবা দিছি তাকে ফালি আছোঁ ৰ। তহঁতৰ দৰেতো এনেই বহি থাকিবা নোৱাৰোঁ ন ঘৰত। হিৰকে কি কৰি আছে? সি আৰু কি কৰিব? সি গাৰ্লফ্ৰেণ্ডৰ লগত বিজি হৈ আছে চাগে। পাগলা তুই। তাক ফোন লগাচোন। ফোন লগাচোন তাক। ফোন লগা তাক আজি দি আছোঁ দা। ফোন লগা তাক আজি। আৰু শুনা এটা কথা শুনা, সিয়াক নকপা মই যি আছোঁ তাক মই হল্লত আছোঁ বুলি নকপা। নহ'লে বা সি ফোনটো কাটি দিব। তাৰ তাত মানে পইচা পাবা আছে। পইচা খুজিবা ফোন মাৰা বুলি ভাবব সি। ৰ কনফাৰেন্স লগাও ৰ। বিজি আছে দেখোন। ই বিজি আছে ৰ। হেল্ল', জানটো কোৱা। কেলা শান্তিমতে ফোনটোও কৰিবা নেদে। বকুলচোন। নাই জান তোমাক কোৱা নাই ৰ'বা মই কেলা বুলি। সেই লগৰ এটা ফোন কৰি আছে মোক। ৰ'বাচোন জান তোমাক মই হল্ডত ৰাখো ৰ'বা। এই লগৰটোক মই ফোন কৰি লওঁ। কি? ৰ'বা। কি হৈছে? বিজি আছে? তাক আৰু ফোন মাৰা সি যেইতাক লৈ ফোন নুঠয় তেইতাক লৈ ফোন মাৰি থাকা তাক। মাৰা। গকুল কোৱা। ফোন মাৰিছিলা শুন কোৱা। আৰে শুনা এটা কথা ক'ব আহিছোঁ মই। মোৰ জানটো লাইনত আছে হা। অলপ চাই চিতি প্লিজ। ৰ'বা তাইও বোলে শুনে কি কওঁ আমি। তুমি একো নকবা হা। কোন জানে এইটো পাগলা? তইও আছা নেকি? হে ভগৱান বাচাবা আৰু মোক। কি কোন জান? এটাই জান মোৰ দুইটা জান হ'ব তে। কি কথা ক তই এলা? কোনকে লগালি নেকি? কি নো? এক নম্বৰ এইটো এটাই মোৰ। 10টা বুলি ভাবিছা নেকি তই? কি বকি আছা তহঁত? এলান কিয় বকি আছা নো পাগলাৰ দৰে? কি? ভণ্টি শুনা। তোমাকে অকল ঠগাই থকা নাই। তোমাকতো ঠগাই আছে লগতে ইয়াৰে দুদিন পিছত পাথৰ হ'ব পাৰে। চব বস্তু খায়। মালৰ পৰা আদি কৰি শিখৰ চিগনেচাৰ চব মানে একেবাৰে কি ক'বা চব খায়। একলৈ তোক পইচা নেদা দেউতাক লৈকি তোক মই এনেকৈ থাকিম। তাৰ লগত কথা পতা সি কোনি মাল খাই বুলি কৈছ? মই বিদ্যা জান মই আজিকালি তামোল নাখাই বনা মালটো বেলেগ কথা তোমাৰ।
কি সিগনেচাৰ কুবেৰে যে গিলা হেপনে সিগনেচাৰৰ কথা কবাইছা এলা এনা বকি আছে এ ভগৱান কি ব্ৰেকআপ কৰিব ইচ্ছা নেকি তুমি হেল্ল' চলা কি ভগৱান জীৱাটা লগাইছিলো ব্ৰেকআপ হ'ল ঘণ্টা তোক দি আছো ৰ আজি মাৰি তোক ক'ত আছা তই আই ৰ ক তই কিয় এনে কৰিলি মোক হা হা ব্ৰেকআপ কিয় কৰালি তই এলা কি ফাল্টু কথা বকিছিলি কৰিমে তই মোক কিয় সেই পইচা নেদা পা পইচাখিনি পইচা দিয়াৰ পিছত তই তোৰ হেৰি যেনকে থাকে এনেকৈ মোক পইচা নেদাক লাগি তোক মই কান্দি মাজত তোৰ গাৰ্লফ্ৰেণ্ড এটা পা নেদাওঁ চব তোৰ তাৰমানে ব্ৰেকআপ কৰি দিম তই মোক গধূলি লগ ধৰ তোক পইচা দি আছো দে মই ঘণ্টা তোকো দি আছো ৰ ব্ৰেকআপ কৰা মজা পাবি ৰ তোৰ ঘণ্টা লাংটা কৰি খুৱাম তোক মই